ৰকচিনত আছে দুহাল গৰাকীবিহীন বলদ গৰু। আপোনাৰ বাৰু হালোৱা গৰু হেৰাইছে নেকি? চুৰি হৈছে নেকি বলদ গৰু? অৰুণাচল প্ৰদেশৰ ৰকচিনত প্ৰায় 20 দিন ধৰি আছে দুহাল বলদ গৰু। জানিব পৰা মতে ৰকচি নিবাসী ৰহিমালী ঘৰত প্ৰায় 20 দিন পূৰ্বে 5জনীয়া দলে পিকআপৰ দ্বাৰা এহাল বলদ আৰু এহাল দমৰা হালোৱা গৰু লৈ আহে। পিছত দলটোৱে গৰুকেইটা ৰহিমালীক বিক্ৰী কৰিবলৈ বিচৰা তেওঁ গৰুকেইটাৰ নথিপত্ৰ বিচাৰে। দলটোৱে গৰুকেইটা পিকআপৰ পৰা নমাই গৰুকেইটা থৈ নথিপত্ৰ আনিবলৈ যায় যদিও সন্ধিয়ালৈ ঘূৰি নহাত তেওঁ ৰকচিন আৰক্ষীক সকলো কথা অৱগত কৰে। তেতিয়া ৰকচিন আৰক্ষীয়ে গৰুৰ মালিক নোলোৱাত পৰ্যন্ত গৰুকেইটাৰ লোকজনক চমচি ল'বলৈ আহ্বান জনায়। প্ৰায় 20 দিনতকৈ অধিক দিন ধৰি গৰাকীবিহীন বলদ গৰু চমচি লৈ এতিয়া বিপাঙত তেওঁ সন্দেহ গৰুকেইটা চোৰৰ দলটোৱে চুৰি কৰি আনি তেওঁক বিক্ৰীৰ চেষ্টা চলাইছিল, কিন্তু সেই চেষ্টা বিফল হ'ল। আপোনাৰ যদি গৰু হেৰাইছে তথা চুৰি হৈছে তেন্তে গৰুকেইটা চিনাক্ত কৰি ৰকচিন থানাত উপযুক্ত প্ৰমাণ দি লৈ যাবলৈ আহ্বান ৰহিমালীক। গরুটো একটা কোলা নহয় মুগা রং আর একটা বগা দমরা হালটো আর এইটো আপনার একটা বগা একটা রঙা মুগা গরু কেইটা আমি তো আজি 20 দিন বেশি হয়ে গেল এক্সিডেন্ট হওয়াটো ঘৰত শুই আছো তেতিয়া মানুহ আমাক বিচাৰি আহিছে আমি মানুহকেইটা চিনি নাপাওঁ কৈছে লম্বুৰ ঘৰ ক'ত তেতিয়া বিচাৰি আমাৰ ঘৰত গৈছে কৈছে গৰু কিনে নেকি বললাম না আমি এক্সিডেন্ট হয়ে আছো আমি তো গরু এটা লবলে রাস্তা নাই কয় লয় যদি আমি আনি দিম তেতিয়া আমি সুধিছো গরু কাগজ পাতি আছে কয় আছে তেতিয়া আমি কৈছো ইয়াৰ একটা লোকেল মানুহ তেনেহ'লে মাতিম মাত ইয়াত একটা আপোনাৰ ইলেক্ট্ৰিক যে আছে তাক মাতিলো আহিলে হাতী মানুহ তাৰপিছত সি সুধিছে গরু কাগজ পাতি আছে তেতিয়া কৈছে নাই তোমাৰ গৰুটো লৈ যোৱা ইয়াত আমালোকে এইটো লম্বুক ফচাবলৈ তুমি বুদ্ধি কৰিছে গৰুটো লৈ যা তেতিয়া মানুহটো কৈছে আমি আধা ঘণ্টাৰ পিছত গৰুৰ কাগজ লৈ আনিছো তেতিয়া যদি কৈছে আকৌ যদি কাগজ লৈ আনে আমি মাতিলে আহিম কাগজ আমি লিখি দিম যা তেতিয়া গৈছে 11:30 বজাৰ পৰা 5টা বজালৈকে আমি চালো তেতিয়া কৈছো না এইটোতো আমাৰ বিপদ হ'ব তেতিয়া আমি থানাত দৰখাস্ত মাৰি দিলো মানুহবোৰ আৰু নাহিলে মানুহ আছিলে 5টা আছিলে গাড়ীত পিকআপ তেতিয়া আমি থানাত রিপোর্ট করে দিলো টোটাল গরু কেটা 5টা 4টা হ্যাঁ দামারা হাল আর তাৰপিছত কি হ'ল তাৰপিছত আৰু গুচি গ'ল কাগজ আনিবলৈ গৈছে আৰু আহাই নাই আজিলৈকে আহাই নাই কেইদিন হ'ল আজি 20 দিন মান হ'ল এটা গৰুখিনি আপুনি চাই আছে ইয়াত আমি দুজনী গৰু দেখিছো আৰু দুহাল অলপ দূৰ এহাল অলপ দূৰত আছে খেতি সেইটো ক'ত আছে এইটো ৰাইং খেতি তাত কোনে থলে এইটো পুলিচে এতিয়া দিছে ৰাখিবলৈ আমি এতিয়া লেংৰা মানুহ চৰাবল নাই য'ত দিছ চৰাবল নামটো জানে মোৰ দোৱাই লাগে কি নাম থানাৰ জিম্মাতে আছে গৰুটো মালিক ওলালে লৈ যাব থানাৰ পৰা ল'ব এইটো আমাৰ অধিকাৰ নাইতো মানে মালিক আহিলে আপুনি গৰু দি দিব আৰু আপুনি কিবা গৰু বিচাৰিব মালিকসকলক আমাৰ দেহটো বহুত বেয়া আছে ভৰিটো লেংৰা গৰুটো চোৱা চিতি কৰিব নোৱাৰে যাৰে গৰু হওক থানাৰ পৰা আহি পেলাই যোগাযোগ কৰি লৈ যাওক আমাৰ কোনো আপত্তি নাই তাত